চেষ্টা কৰিম বুলি কৈছোঁ যদি পাৰোঁ আপোনালোকৰ আশীৰ্বাদ বেহাৰ বেগ ক'ব চেষ্টা কৰিম থেংক ইউ সঁচাকৈ আপোনালোকৰ সহযোগিতা দেখি বিৰাট ভাল লাগিছে আহোঁতে মানে মই যেতিয়া গানটো আৰম্ভ কৰিছিলোঁ এইখিনি আইতাজনী একদম পূৰা কি মন দি শুনিছে মানে বিহু গাই থাকোঁতে কিন্তু এতিয়াহে গম পাইছোঁ এতিয়া কথা কওঁতো মানে শলাগানা টোপনি গৈ আছে উঠাই দিয়ে কয় আইতা কোনোবাই কথা এই যে ভৰি তলুৱাত যদি তিল থাকে তেতিয়াহ'লে মানুহ বহুত জেগা ঘূৰিবলৈ পায় জ্যোতিষীসকলে কয় কিন্তু আৰু হাতৰ তলুৱাত যদি তিল থাকে তেতিয়াহ'লে মানুহে বহুত পইচা চবলৈ পায় কয় হয়তো তেনেকৈ কয় ইয়াতে এজন মানুহ লগ পালোঁ সেইজন মানে বহুত ভাল ভাল বস্তু গোটেই জীৱন খাবলৈ পাব ক'ত তিল আছে দাঁতত তিল আছে এই যে বগাকে ধুনীয়া মানুহজন নহয় জানো ফটো দিছিল যে এই সেয়া দাঁতত তিল নাই চাধা টুকুৰা লাগি আছে এনেই এটা কথা আপোনালোকে কওকচোন চিৰিয়েলতকৈ মানুহটো দেখাত অলপ ডেকা হয়নে নহয় বাৰু মই যেতিয়া ছোৱালীজনী বিয়া পাতিব বিচাৰিলোঁ ইয়াত বহুতৰ চিন্তা হৈ গ'ল ইমান বয়সস্থ মানুহটোলেনো আমাৰ ছোৱালীজনী দিব লাগে নাই আৰু ইফালে দেখিছে চিৰিয়েলতোতো বিয়া পতা দেখিছে মণি তাতে এক্টিং কৰা মানুহ ক'ত বা কি চকৰ আছে এনেকুৱা কথাবোৰ থাকে তাৰপিছত যেতিয়া লাহে লাহে ময়ো ক'ৰবাত যাবলৈ ল'লোঁ তেতিয়া গম পালোঁ চিৰিয়েলত মোক অলপ বুঢ়া লাগে বুঢ়া আমাৰ কি কৰিব চুলিবোৰ মাজতে হৈ গ'ল কিবাকেহে এনেকৈ টুইজাৰ এডাল দি টানি এইকেইডাল উঠাইছে গোটেই ডবিয়ে গৈছিল চুলি থেংক ইউ এতিয়া গান এটা গাম তই মিউজিকটো ভৰাই যাবি ৰেডি এই মোক ইপাই তোক সিপাই মাজতে বুৱতী নৈ আমাৰ লগত একো নাথাকে যে ইনষ্ট্ৰুমেণ্ট আমি মুখেৰে চলাই দিওঁ ভাল হৈছে গেপটো খাই দি যাব ভাল হৈছে ধুনীয়া হৈছে বঢ়িয়া সন্মান ৰাখিবি নিজা বঢ়িয়া ভাল দি যাবি ধুনীয়া গেপটো খাই হা গায়কটোক গাবলৈ দি ল গায়কটোৱে গাই ল ভাল হৈছে বুলি ক'লে যে প্ৰথমবাৰ দিলোঁ ঠিকে গেপটো খাই ধুনীয়া তই গাঁৱতে মই দিগদাৰ কৰিছিলোঁ নেকি মই চোন আপোনাক সহযোগে কৰি আছোঁ ধুনীয়াকৈ গেপটো খাই দে তেনেকৈ দি দিয় গানটো গেপটো খাম তাৰপিছত দিম গাব দে এইটো দেখিছ গোটেই মুখেদি সোমোৱাই দিম মই আকৌ আইচক্ৰীম বুলি খাই দিম গেপটো খাই দিবি ভালকৈ গাব দে না ফটো আমি নকওঁ গাপ কি হ'ল যা এইফালে যা অলপ কাঁহি পাতি ল'বি যা গেপটো খাম খাই এৰি দিবি ৰেডি মই দিম চিগনেল দিম ন চিগনেলত দি দিম মোক ইপাই তোক সিপাই মাজতে বুৱতী নৈ মোক ইপাই তোক সিপাই মাজতে বুৱতী নৈ ইমান সোপা ধুনীয়া ছোৱালী আছে মাৰি দিলে যে নিদিলিয়ে দেখোন মিউজিক গেপটো দিয়ক সেইটোৱে গেপটো মোক সিপাই তোক সিপাই মাই 10 গেপ মানে মাজৰ সময়টোৰ কথা কৈ আছোঁ মই গেপ মানে কমিটি কিবা খোৱা বস্তু আনিব বুলি ভাবি আছোঁ সেইটোৱে মোক এইবাৰ তোক সিপাই মাজতে বুৱতী চৰাই হোৱা হ'লে কি খোহা মাৰিলি এইটো নহয় এইটো চৰাই ব্ৰইলাৰ মিউজিকটো দিছোঁ হা ব্ৰইলাৰ মুৰ্গী মিউজিকটো চৰাই বিহুত ব্ৰইলাৰ উৰিব ৰাইট কিন্তু বিহুত এনেই আজিকালি ব্ৰইলাৰ উৰে কেৰাহীত উৰে চৰাই হোৱা হ'লে উৰি গ'লোহেঁতেন আমাৰে হাঁহি উঠিছে চৰাই হ'লে পৰা দিয়ক চৰাই হোৱা হ'লে
উৰি গ'লোহেঁতেন ধপধপনিটো কি হ'ল চৰাইটো উৰি গুচি গ'ল চা এই চৰাই হোৱা হ'লে উৰি গ'লোহেঁতেন দুহাতে দুপাখিলৈ মঞ্জিলি ক'ত কান্দে ডাপৰ দুৱাৰ খিলি খিলি বেঙেনা পাতে মঞ্জিলি ক'ত কান্দে ডাপৰ দুৱাৰ খিলি খিলি বেঙেনা পাত ভালেই গৈছে সঁচাকৈ দেই ভকতিমূলক এটা কেঁচা ভকতিটো গাব লাগিব হয়নে নহয় জীৱনত সদায় আমাৰ ৰাইজ এনেকৈ সদায় এক হৈ থাকক সেইটো আমি ধেমালি কৰি আছোঁ যদি তাৰ মাজতো কৈছোঁ সেই একতাটো আমি সদায় বিচাৰোঁ আপোনালোক আজি অনুষ্ঠানটোলৈ যেনেকৈ এক হৈ আহিছে আজি সমিতিখনক যিদৰে আপোনালোকে মানে আগবঢ়াই দিছে অনুষ্ঠানটো এই একতাটো সদায় ৰাখিব তেতিয়া কোনো বাহিৰা শত্ৰুৱে হাৰিভাঙা ৰাইজৰ নোম এডালো লৰাব নোৱাৰে এই একতাটো আগলৈও সদায় ৰাখিব তাকে কামনা কৰিলোঁ সদায় চাই বিচাৰি চলিব কাৰণ আজিৰ যুগত কেলেংকাৰী অপৰাধ ঠগবাজিৰ সংখ্যা বেছি চবেই দিব কিন্তু বাছ জীৱনত চবেই দিব গাইছিলোঁ আমাৰ বাইলুঙৰ লগত পুষ্পা চিনেমা চাইছিলে মই স্বামী মই স্বামী মই স্বামী 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 মই স্বামী পুষ্পা চাইছিলে তাৰপিছত আকৌ যে সেইটো মই যে বনাইছিলোঁ মামা হাতা মামা ইয়া মামা আটা মামা নগাই জীৱনে পবিনে কোচ তোমাকে নাপালে জীৱনটো ফুচ মামা পুতুল মামা ইয়া মামা বিপি মামা জীৱনে পবিনে নগেনে কোচ তোমাকে নাপালে জীৱনটো ফুচ চাইছিলে ধন্যবাদ এইবাৰ মই গান এটা গাম তই অকণমান সহযোগিতা আগবঢ়াবি অনুষ্ঠান আমি সামৰিম আৰু বেছি দীঘল নকৰোঁ যিহেতু এইখিনিও আছেই তই খালি সহযোগিতা আগবঢ়াবি দিগদাৰ নকৰিবি কৃষ্ণ ৰাসৰ সময় প্ৰভুক সেৱা জনাই অকণমান এটা গুণগুণাই দিওঁ যিহেতু ৰাস আহি আছে কৃষ্ণ জন্ম কৃষ্ণ জন্ম হোৱা শুনি কি কৰিলি এটা কৃষ্ণ জন্ম হৈ গ'ল চা ভাল হৈছে কৃষ্ণ জন্ম হোৱা শুনি মানে যশোদা আই বহুত দূৰত আছে হৈছেনে কৃষ্ণ মাতটো ডাইপাৰ এটা পিন্ধি যদি তই ইয়াত শুই দিয় একদম আৰু কৃষ্ণ জন্ম হোৱা শুনি আহিলে না ৰদমুনি এ চাৰি মুখে ব্ৰহ্মাই পঢ়ে বে গান শুনি আছে এইবোৰ কি কৰিছ নহয় ব্ৰহ্মাই বেদ পঢ়িছে চা যদি বেদে পঢ়িছে একো দেখোন বুজিয়ে পোৱা নাই চাৰিখন মুখে একেলগে বেদ পঢ়িলে ক'ত মানুহে বুজি পাব হৰ আহে বৃষভতে সতী আহে পুষ্পৰথে বসুমতী কৰে না ভিছে খুব ধুনীয়া দিয়ে এই মিউজিক হয়নে আপোনালোকেতো থিয়েটাৰ চাই ভালেই পায় এতিয়া থিয়েটাৰবোৰ চলি আছে থিয়েটাৰত যে এনাউন্স কৰি ঘূৰি ফুৰে মাইক এটা লৈতো আমাৰ কমিটিবোৰে এনাউন্স কৰি ঘূৰি ফুৰে আজি কি নাটক কাইলৈ কি নাটক তাতে যে ডিলে দি যে এনাউন্স দিয়ে মই এইটো ডিলে কাটি দিওঁ মই নিজে দি শুনাম আৰু অনুষ্ঠান বেছি দীঘল নকৰোঁ অনুষ্ঠানো সামৰিম আৰু হেল্ল' এইটো ডিলেটো কাটি দিব মই দি লওঁ হেল্ল' অঁ হেল্ল' 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 এইটো মই দি লৈছোঁ হেল্ল' 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 পৰম সধায় নাট্যপ্ৰেমী যায় আজি মঞ্চস্থ হ'ব হাৰিভাঙা মঞ্চস্থ হ'ব এখনি মঞ্চ সফল
হাঁহি কান্দোনেৰে ভৰা সামাজিক নাটক মা মোৰ 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 দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ ধন্যবাদ থেংক ইউ আপোনালোকৰ এই মৰম চেনেহৰ কাৰণে আমি কে মোহন আপোনালোকে বেহাৰবাৰী আউটপোষ্টখন ইমান আদৰ দিছে সেইকাৰণে বেহাৰবাৰী আউটপোষ্টখনে আজি নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ দীঘল